নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে ডফিন টিপছলৈ স্বাগতম জনাইছোঁ। আমাৰ দেশৰ কেন্দ্ৰীয় চৰকাৰে আমাৰ দেশৰ দুখীয়া মহিলাসকলৰ বাবে এখন আঁচনি পৰিচালিত কৰে আৰু এই আঁচনিখনৰ নাম হৈছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনি। এই আঁচনিৰ জৰিয়তে আমাৰ দেশৰ দুখীয়া মহিলাসকল যিসকলে প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণ কৰে আৰু যিসকল স্তনপানকাৰী মাতৃ সেইসকল মহিলাক কেন্দ্ৰীয় চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰি তেওঁলোকৰ স্বাস্থ্য আৰু পুষ্টিকৰ খাদ্যৰ প্ৰতি যতন লয়। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এই আঁচনিখন কেনেদৰে লাভ কৰিব পাৰি, এই আঁচনিখনৰ বাবে যোগ্যতাৰ মাপকাঠি কি, এই আঁচনিখন পাবৰ বাবে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হয়, এই আঁচনিখনৰ বাবে ক'ত কেনেকৈ আবেদন কৰিব পাৰি, লগতে এই ভিডিঅ'টোত সন্নিৱিষ্ট কৰা সকলো তথ্যৰ চৰকাৰী উৎস ইয়াতে উল্লেখ কৰা হৈছে আৰু লগতে ডিছক্ৰিপশ্যন বক্সতো চৰকাৰী উৎসসমূহৰ উল্লেখ আছে। যদি আপোনালোকৰ প্ৰয়োজন অনুভৱ হয় তেনেহ'লে আপোনালোকে সেই উৎসসমূহৰ জৰিয়তে আৰু বেছি তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। তাৰ আগতে যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা অৰ্থাৎ PMMVY এখন হৈছে কেন্দ্ৰীয় আঁচনি। এই আঁচনিখন কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে 2017 চনৰ পৰা আমাৰ দেশত পৰিচালিত কৰি আহিছে। অসমতো এই আঁচনিখন আমাৰ অসমৰ সমাজ কল্যাণ বিভাগ অৰ্থাৎ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট অফ আছাম আৰু অংগনবাদী চেণ্টাৰ আৰু আশা ৱাৰ্কাৰৰ জৰিয়তে আমাৰ অসমত এই আঁচনিখন পৰিচালিত হৈ আহিছে। এই আঁচনিখনৰ উদ্দেশ্য হ'ল প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণ কৰা মহিলা আৰু সন্তানক স্তনপানকাৰী মাতৃক অৰ্থনৈতিকভাৱে সহায় প্ৰদান কৰি তেওঁলোকৰ স্বাস্থ্য আৰু পুষ্টি সুনিশ্চিত কৰা। PMMVY এই আঁচনিখনৰ প্ৰধান উদ্দেশ্য হ'ল প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণ কৰা মহিলা আৰু সন্তানক স্তনপানকাৰী মাতৃসকলক অৰ্থনৈতিকভাৱে সহায় প্ৰদান কৰি তেওঁলোকৰ স্বাস্থ্য আৰু পুষ্টি সুনিশ্চিত কৰা। এতিয়া জনোৱা হওক প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিৰ জৰিয়তে অসমৰ মহিলাসকলে কিদৰে উপকৃত হয় অথবা অসমৰ হিতাধিকাৰীসকলে কি সুবিধা লাভ কৰে। এই আঁচনিৰ জৰিয়তে প্ৰথম অসমৰ যোগ্য মহিলা হিতাধিকাৰীসকলে 5,000 টকালৈকে লাভ কৰে। লগতে জননী সুৰক্ষা আঁচনি অৰ্থাৎ JSYৰ জৰিয়তে অসমত যদি নৰ্মেল ডেলিভাৰী হয় এই ক্ষেত্ৰত 1,000 টকা আৰু যদি ইনষ্টিটিউচনেল ডেলিভাৰী হয় এই ক্ষেত্ৰত 1,000 টকাতকৈ অধিক টকা লাভ কৰে। অসমৰ এগৰাকী হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনি আৰু জননী সুৰক্ষা আঁচনি মিলাই অসমত প্ৰায় 6,000 বা তাতকৈ অধিক টকাৰ আৰ্থিক সহায় লাভ কৰে। এতিয়া জানি লোৱা হওক প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিৰ ধন এগৰাকী মহিলাই কিদৰে লাভ কৰে। এই আঁচনিৰ ধন লাভ কৰাৰ প্ৰক্ৰিয়া হৈছে ইনষ্টলমেণ্ট প্ৰক্ৰিয়া অৰ্থাৎ বিভাজনৰ জৰিয়তে এই আঁচনিৰ ধন মহিলাগৰাকীয়ে লাভ কৰে। প্ৰথমটো ইনষ্টলমেণ্ট 1,000 টকা তেতিয়া লাভ কৰে যেতিয়া গৰ্ভাৱস্থাৰ 6 মাহৰ ভিতৰত অংগনবাদী বা আশা কৰ্মীৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন কৰোৱা হয়। দ্বিতীয়টো ইনষ্টলমেণ্ট 2,000 টকা লাভ কৰে প্ৰথম প্ৰেগনেঞ্চি চেকআপ সম্পূৰ্ণ কৰিলে আৰু তৃতীয়টো ইনষ্টলমেণ্টটো 2,000 টকা লাভ কৰে শিশুগৰাকীৰ জন্মৰ পিছত ভেকচিনেশ্যন যেনে BCG, OPV, DPT ইত্যাদি সম্পূৰ্ণ কৰিলে। এই সম্পূৰ্ণ টকা চৰকাৰে DBTৰ জৰিয়তে অৰ্থাৎ ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ জৰিয়তে মহিলাগৰাকীৰ একাউণ্টত পোনপটীয়াকৈ জমা কৰে। এতিয়া জানি লোৱা হওক প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিৰ বাবে কোনসকল মহিলা অসমৰ যোগ্য আৰু অসমৰ কোনসকল মহিলা এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব। এই আঁচনিৰ বাবে যোগ্য হ'বলগীয়া হ'লে প্ৰথম মহিলাগৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 2 নম্বৰ তেওঁ প্ৰথমবাৰ গৰ্ভৱতী মহিলা অথবা প্ৰথমবাৰ নিজৰ সন্তানক স্তনপানকাৰী মাতৃ হ'ব লাগিব। 3 নম্বৰ দুখীয়া পৰিয়ালৰ হ'ব লাগিব, তেওঁলোকৰ BPL কাৰ্ড বা NFSA ৰেচন কাৰ্ড থাকিব লাগিব। এইখিনি যোগ্যতা থাকিলে এগৰাকী মহিলাই প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিৰ অধীনত চৰকাৰী সাহায্য লাভ কৰিবলৈ সক্ষম হয়। আনহাতে যদি কোনো মহিলা চৰকাৰী চাকৰিয়াল বা তেওঁলোকৰ ঘৰৰ ইনকাম যদি যথেষ্ট তেনেহ'লে তেনেকুৱা মহিলা এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহয়। এতিয়া জানি লোৱা হওক প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিত আবেদন কৰিবলৈ অসমৰ এগৰাকী মহিলাক কি কি ডকুমেণ্টছৰ প্ৰয়োজন হয়। প্ৰথম আবেদনকাৰী মহিলা আৰু তেওঁৰ স্বামীৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়, বেংক একাউণ্ট পাছবুক, গৰ্ভাৱস্থাৰ প্ৰমাণপত্ৰ, মেডিকেল চাৰ্টিফিকেট বা MCP কাৰ্ড হ'লে হয়। তাৰপিছত লাগিব এড্ৰেছ প্ৰুফ, অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আৰু পাছপৰ্ট চাইজৰ ফটো। এইখিনি ডকুমেণ্টছ হ'লে এগৰাকী মহিলাই প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিৰ বাবে আবেদন কৰিব পাৰে। এতিয়া জানি লোৱা হওক মাতৃ বন্দনা আঁচনিৰ বাবে অসমত কিদৰে আবেদন কৰাৰ ব্যৱস্থা আছে। প্ৰথম আবেদন কৰিবলৈ অংগনবাদী চেণ্টাৰ বা আশা কৰ্মীৰ লগত যোগাযোগ কৰিব লাগিব। 2 নম্বৰ PMMVY ফৰ্ম 1A ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পূৰ কৰিব লাগিব।
1B ছেকেণ্ড ইনষ্টলমেণ্টৰ কাৰণে আৰু 1C থাৰ্ড ইনষ্টলমেণ্টৰ কাৰণে পূৰ কৰিব লাগিব। 3 নম্বৰ সকলো নথিপত্ৰ জমা দি CDPO অৰ্থাৎ চাইল্ড ডেভেলপমেণ্ট অফিচাৰ বা অংগনবাদী ছুপাৰভাইজাৰৰ পৰা অনুমোদন ল'ব লাগিব। 4 নম্বৰ অনুমোদন হোৱাৰ পিছত বেংক একাউণ্টত ইনষ্টলমেণ্ট অনুযায়ী DBT অৰ্থাৎ ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ মাধ্যমেৰে হিতাধিকাৰীৰ একাউণ্টত গভৰ্ণমেণ্টে এই আঁচনিৰ ধন সোমোৱাই দিব। আৰু অল্টাৰনেটিভ এপ্লাই মানে বিকল্প আবেদনৰ ব্যৱস্থা হৈছে অসমত থকা CSC অৰ্থাৎ কমন ছাৰ্ভিচ চেণ্টাৰ বা অনলাইন পৰ্টেল pmmvy.nic.in জৰিয়তেও আবেদন কৰিব পাৰি। অসমত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিৰ অধিক তথ্য আৰু সহায় লাভৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে অংগনবাদী চেণ্টাৰ, আশা কৰ্মী, CDPO অফিচ অৰ্থাৎ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ অফিচ, ব্লক ডেভেলপমেণ্ট অফিচ, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট অফ আছাম বা CSC অৰ্থাৎ কমন ছাৰ্ভিচ চেণ্টাৰত। এই ভিডিঅ'টোত প্ৰদান কৰা সকলোবোৰ তথ্য PMMVYৰ অফিচিয়েল পৰ্টেল pmmvy.nic.in পৰা লোৱা হৈছে। তাৰ উপৰিও মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নটিফিকেশ্যনৰ পৰা লোৱা হৈছে আৰু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট অফ আছামৰ অফিচিয়েল ৱেবছাইট socialwelfare.assam.gov.in পৰা লোৱা হৈছে। অধিক তথ্যৰ বাবে আপোনালোকে এই ৱেবছাইটকেইটাত লগ ইন কৰি চাব পাৰিব। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিখন মহিলাসকলৰ বাবে এখন অতি উপকাৰী আঁচনি। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এই আঁচনিখন সম্পৰ্কে সকলোবোৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।